আছ নেকি? আছোঁ। কিয়? হয় নেকি? ব'লা তেনেহ'লে আমি আজি কাৰ্বি আংলঙৰ পৰাই ফুৰি আহোঁ। শুনিছোঁ তাৰ প্ৰাকৃতিক দৃশ্য বৰ মনোৰম। ঠিকেই, ব'লা। ঘৰত থাকি একদম ব'ৰ হৈ গৈছোঁ। আৰু অসমৰ যি প্ৰাকৃতিক মনোমোহা দৃশ্য, আমি জানো বাহিৰৰ ঠাইবোৰ দেখা পাওঁ? ঠিক আছে, অ'কে বাই। আংকল, অভি, আহা বহা। অভি, পালাহি? ক'ৰবাত যোৱা নেকি? হয় দেউতা, আমি কাৰ্বি আংলঙলৈ ফুৰিবলৈ যাওঁ। অকলে পাৰিবা জানো? আৰু দুজনমান হ'লে ভাল আছিল নেকি? নাই, নালাগে, পাৰিম আংকুল। তুমি চিন্তা নকৰিবা, আমি সোনকালে আহিম। আহোঁ। চোৱাচোন অভি, কি সুন্দৰ মনোমোহা প্ৰাকৃতিক দৃশ্য। মই প্ৰকৃতিৰ মাজত মোৰ গানৰ নতুন সুৰ বিচাৰি পাওঁ। সেইফালে চোৱা অভি, কি সুন্দৰ জলপ্ৰপাত। সঁচাই নীল, অসমৰ প্ৰাকৃতিক দৃশ্য চালে চকুৰোৱা। ব'লা নীল, ৰাতি হ'বৰে হ'ল, যাওঁ ব'লা। ৰ'বা, মই চকলেট লৈ আহোঁ। চকলেট দিবচোন। ঐ ল'ৰা, এইফালে আহা। ক'ৰ পৰা আহিছা? গুৱাহাটী। ঐ, ওলাই আহ, ইয়াত সোপাধৰা সোমাইছে। ধৰ সিহঁতক। আমি সপাধৰা নহয়, আমি শিল্পী, আমাক নামাৰিবা। আমি অসমীয়া, তহঁতৰ ভাই, অসমীয়াৰ সন্তান আমি। আমাক নামাৰিবা। উফ, তেজ ওলাইছে। তোক পাইছো। আমাক কিয় মাৰিছা? আৰু নামাৰিবা আমাক, যাবলৈ দিয়া। আমি অসমীয়া, আমি অসমীয়া। আমি অসমীয়া। মই সোপাধৰা নহয়, মই শিল্পী। মোৰ মোনাখনত মোৰ গগনাটি পৰি আছে, এবাৰ মই বজাই দিম, তেতিয়া তহঁতে বুজিবি মই সোপাধৰা নহয়, মই শিল্পী। মই দুষ্কাৰ্য কৰি ফুৰা, অসৎ উপায়েৰে অসমত সোমোৱা অনা অসমীয়া পাষণ্ডও নহয়। মই অসমীয়া, সঁচাকৈ মই অসমীয়া। মোক কিয় মাৰিছে সিহঁতে, মই ধৰিব পৰা নাই। দিনৰ ভাগতে ফুৰিবৰ বাবে আহিছিলোঁ তহঁতৰ কাৰ্বি আংলঙত, দুষ্কাৰ্যৰ বাবে নহয়, আজৰি সময় কটাবৰ বাবেহে আহিছিলোঁ। মোক নামাৰিবি অ', মই সোপাধৰা নহয়, মই শিল্পী, একে অসমীয়াই সন্তান। মোৰ গাটো বিষাইছে, আৰু নামাৰিবি অ'। চা, উঠটো ফাটিব ধৰিছে, আৰু নামাৰিবি। মই তহঁতৰ বাবে বাঁহীটো বজাব নোৱাৰিম। মোৰ ভৰিখনো ভাঙিলি তহঁতে, এতিয়াতো যাব দে, এবাৰ আমাক জীয়াই থাকিব দে। ভগৱান, কি দুখ আমাৰ। ঘৰত আয়ে অপেক্ষা কৰি আছে আমাক চাবলৈ। আই, ক্ষমা কৰিবি, মই আৰু ঘূৰি আহিব নোৱাৰিম। অসমবাসীও, মোৰ মৃত্যুত মোক পাহৰি নাযাবি। মই জীয়াই থাকিব বিচাৰিছিলোঁ, মোক জীয়াই ৰাখিব লাগিব। মই সপোন দেখিছিলোঁ, মোৰ সপোন পূৰাব লাগিব। পাৰিলে এই জীৱশ্ৰেষ্ঠ মানুহকেইজনক এবাৰ বুজাই দিবি, মই সোপাধৰা নহয়,
মই শিল্পী, মই অসমীয়া হয়, সঁচাই অসমীয়া। নিমিষতে হেৰালে হেঙুলীয়া বেলি এন্ধাৰেও সাৱটিছে কালিমাখনা গধূলি নিমিষতে হেৰালে হেঙুলীয়া দিছে কালিমাখনা গধূলি অসমীয়াৰ হাততে এডাল সিহঁত আজি অসমীয়াই কান্দিছে হিয়া ঢাকুৰি নিমিষতে হেউলীয়া বেলি এন্ধাৰেও সাৱটিছে কালিমাখনা গধূলি দিনতে আমি আহিছিলো কান্থিলাংচু চাবলে খোপা ধৰা আমাক সংজালি বুকু ডেকুতুম আমি নিচিলি গাবলৈ শিকিছিলো হেঁপাহৰ গান প্ৰকৃতি বুকুতে সপিছিলো আঁতৰি গ'লো বহু দূৰলৈ
যিদৰে এজনী অবলা নাৰী আৰু দুজন সুন্দৰ যুৱক দুটা প্ৰতিভাৰ কলিতে মৰহি গ'ল। সিহঁতক মৰিয়াই মাৰি পেলালে। কিয়? কি দুখ আছিল? অসমীয়া বুলি চিঞৰি চিঞৰি টেটু ফালিলে। তথাপিও অসমতেই নিজৰ ভাই ককায়ে অন্ধবিশ্বাসৰ বাবেই দুটা প্ৰতিভাক কলিতে মোহাৰি পেলালে। ৰাইজ সকলোকে অনুৰোধ জনাইছোঁ, দ্বিতীয়বাৰ জানো এনে অন্ধবিশ্বাসৰ বলি হ'ব লগা নহয়। এনে ভাৱধাৰা দূৰ কৰি এখন সুন্দৰ আৰু সুস্থ সমাজ গঢ়ি তোলাৰ সংকল্প লোৱা হওকচোন।